ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি বহুত দিন ধৰি একো ভিডিঅ' আপোনালোকলৈ আগবঢ়োৱা নাই, সেইবাবে ভাবিলোঁ যিহেতু এটা ভিডিঅ' দিব লাগে আৰু মন-চন ইমান ভাল নহয়, কিয় সেইটো আপোনালোক সকলোৱে জানেই। আৰু এতিয়া আমি সকলোৱে জুবিনদাৰ ন্যায় হোৱাটো বিচাৰোঁ, শুদ্ধভাৱে ন্যায় হোৱাটো বিচাৰোঁ সকলোৱে। তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক দেখাইছিলোঁ যে গুজৰাটী চিলাইটো কেনেকৈ কৰিব পাৰি, তাৰ এটা ভিডিঅ' দিছিলোঁ আপোনালোকক। আৰু সেই কাপোৰযোৰ মোৰ ইতিমধ্যে কৰি হৈছে, ভাবিলোঁ মানে কেতিয়াবাতে হ'ল কৰি, কিন্তু আপোনালোকক দেখুৱাইহে নাছিলোঁ। ভাবিলোঁ আজি দেখুৱাই দিওঁ, কেনেকুৱা লাগিছে আপোনালোকে ক'ব বুলি আশা ৰাখিছোঁ। কাপোৰ এযোৰ কটন কাপোৰ এযোৰতে কৰি চালোঁ। প্ৰথম এখন মেখেলাখন তাৰে কাপোৰযোৰ চকলেট ৰঙৰ ধৰিব পাৰিছে নিশ্চয়, আৰু সম্পূৰ্ণ ৰেডি টু ৱেৰ হৈ আছে। মই পিন্ধি ফটোও মাৰিলোঁ, যিহেতু আগটো এনেকৈ থাকিব, দেখিছেনে? বগা আৰু হালধীয়া ৰং দিছোঁ ইয়াতে। দুইটা ৰং প্ৰায় একেই লাগে, কিন্তু নহয় দেই, হালধীয়া আৰু বগা দুটা ৰং আছে। আৰু ইয়াতে মই সম্পূৰ্ণ এংকৰ বুলি কাম কৰিছোঁ। প্ৰথম এক লাইন তেনেকৈ থাকিব, ওপৰত চাৰিটাকৈ থাকিব, আৰু তাৰ ওপৰত এটাকৈ 2 লাইন থাকিব। বহুত কষ্ট, প্ৰথম শিকিছোঁ। যিসকলে কৰে তেওঁলোকে বুজি পায় কামবিলাক আচলতে। মেখেলাখন হৈ গৈছে, এতিয়া চাদৰখন দেখাইছোঁ। চাদৰখনো সেই একেই হ'ব, আগটোত এনেকৈ থাকিব আৰু গোটেই ছাইডটোত এই পাৰিটো থাকিব। পাৰি নিচিনাকৈ দিছোঁ গোটেই ছাইডটোত, দেখিছেনে? আৰু এনেকৈ আগত থাকিব 2, 3, 4, 5টা ডাঙৰ চাৰিটাকৈ থকা, আৰু গোটেই গাটোতে এনেকৈ এটা বুটাটো থাকিব। মই কাপোৰযোৰ পিন্ধিলে কেনেকুৱা লাগে আপোনালোকক দিম বাৰু। চাদৰখন পিয়ৰ কটনৰ হয় কাপোৰযোৰ। আৰু ইয়াতে দহিটো নাবাতিলোঁ, যিহেতু প্ৰথমবাৰ কৰিছোঁ জোৰ কাপোৰ এইটো চিলাই, আৰু জোখটো নাজানিলোঁ, সেইবাবে একেবাৰে মানে মুখৰ পৰা হৈ গ'ল দহিটো, সেইকাৰণে নাবাতিলোঁ। ক'বচোন দহি নবটাকৈ ভাল লাগিছেনে নে দহিটো বাতিব লাগিব, আপোনালোকে নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। কাপোৰযোৰ ইমানেই আছিলে, কেনেকুৱা লাগিলে জনাব। ইয়াত সম্পূৰ্ণ এংকৰ বুলি ব্যৱহাৰ কৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ থাকিলে। যদি কোনোবাই নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি কিবা জানিব লগা থাকে মোক কমেণ্ট কৰিলে হ'ল, মই সকলোখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিম। আৰু আজিলৈ তেনেহ'লে আহিছোঁ, আকৌ লগ পাম। আৰু এযোৰ ধুনীয়া কাপোৰ কৰি আছোঁ, সেইযোৰ নিশ্চয় আপোনালোকক দেখুৱাম। তেনেহ'লে আজিলৈ আহিছোঁ আৰু নমস্কাৰ, সকলো ভালেই থাকক। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিলে। আপোনালোকে মোৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।